হাই, গুড ইভিনিং ফেমিলি। কি খবৰ আপোনালোকৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে। মই পূৰবী আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন ধৰি ভাবি আছিলোঁ আপোনালোকৰ ওচৰত দহি গুঠা এটা সহজ পদ্ধতি আগবঢ়াওঁ বুলি, কিন্তু সুবিধা মিলা নাছিলে। আজি যিহেতু সুবিধা মিলিলে সেইবাবে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আমি চাদৰখন এইদৰে ৰাখি ল'ম যাতে আমাৰ দহিখিনি বটাত সুবিধা হয় আৰু দহিখিনি যাতে এনেকৈ টানি দিলে মানে গুচি নাহে। তাৰ বাবে আমি এখন গধুৰ কাপোৰ তাৰ ওপৰত ৰাখি ল'ম। আপোনালোকে ইচ্ছা কৰিলে যিকোনো গধুৰ বস্তু ৰাখিব পাৰে যাতে দহিটো টাইট হয় আৰু মজবুত হয়। মই গধুৰ কাপোৰ এখনে ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে যিকোনো গধুৰ বস্তু ৰাখিব পাৰে। এইদৰে ৰাখিলে আপোনালোকৰ দহি গুঠাত সুবিধা হ'ব। আপোনালোকৰ যিমানটো জোখত লাগে আপোনালোকে দহিটো ৰাখিব পাৰে। মই 2 আঙুল জোখত ৰাখিছোঁ। এইদৰে বেজিটো মই ভৰাই লৈছোঁ, ওপৰেদি ভৰাই লৈছোঁ। তাৰপিছত আমি ইয়াত 3টাকৈ গাঁঠি মাৰিম। আপোনালোকে ইচ্ছা কৰিলে 5টা গাঁঠি মাৰিব পাৰে। মই কিন্তু 3টা গাঁঠি মাৰিছোঁ। আপোনালোকে যিমানটো জোখত বিচাৰে, যিমানটো ওলমা জোখত বিচাৰে আপোনালোকে ৰাখিব পাৰে। আমি সূতাডাল এইদৰে ৰাখি ল'ম। তাৰপিছত আমি সূতাখিনি এনেকৈ মিলাই লৈছোঁ। আমাৰ যিহেতু চাদৰখনৰ কম্বিনেশ্যন আছিলে গ্ৰীণ কালাৰ, পিংক কালাৰ আৰু গোল্ডেন কালাৰ। আমি গুলিৰ সূতাডালৰ ওপৰত দহিৰ সূতাখিনি ৰাখি ল'ম। ৰাখি ইয়াত আমি 6টাকৈ গাঁঠি মাৰিম। আপোনালোকে ইচ্ছা কৰিলে 5টা গাঁঠি মাৰিব পাৰে। মই 6টা গাঁঠি মাৰিছোঁ। গাঁঠিখিনি অলপ টাইটকৈ মাৰিব যাতে সূতাখিনি টানি দিলে ওলাই নাহে। আপোনালোকৰ যিমান পাৰে সিমান টাইট কৰিবলৈ চেষ্টা কৰিব যাতে দহিটো টাইট হয়। তাৰপিছত যিডাল চুটি সূতা আছে আমি সেই সূতাডাল কাটি দিম। কাটি লৈ যিমানটো জোখত আমাৰ দহিখিনি দৰকাৰ হয় সিমানটো জোখত ৰাখি থোৱা সূতাখিনি আৰু দীঘল সূতাখিনি আমি এইদৰে টানি দিম। দেখিছে ওপৰত ৰখাৰ বাবে কিমান সুবিধা হৈছে, টানি দিয়াত গুচি অহা নাই। এইদৰে আমি সূতাডাল তলফালেদি ভৰাই ৰাউণ্ড কৰি আনি যিটো এটা ৰাউণ্ড হ'ব সেই ৰাউণ্ডটো দেখিছে তাৰ ভিতৰেদি ভৰাই দিম। ইয়াত আমি 4টা গাঁঠি মাৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে 5টা গাঁঠিও মাৰিব পাৰে। দেখিছে এইদৰে ভৰাই নি তলেদি ভৰাই নি যিটো ৰাউণ্ড বনিব তাৰ ভিতৰেদি সূতাডাল ভৰাই দিম। ঠিক তেনেদৰে এনেকৈ 4টা বা 5টা গাঁঠি মাৰি ল'ব যাতে দহিখিনি টাইট হয় আৰু মজবুত হয়। তাৰপিছত আমি যিটো এটা গোটা বনিলে সেই গোটাটোৰ মাজেৰে বেজিটো ভৰাই দিম। তাৰপিছত আমি সূতাডাল কেঁচিখনে কাটি দিম। আৰু এনেকৈ টানি আনি আপোনালোকক যিমানটো জোখত লাগে চুটি বা যিমানটো দীঘল চাইজত ৰাখিব পাৰে ঠিক তেনেদৰে দহিটো কাটি দিব পাৰে। দেখিছে ধুনীয়াকৈ দহিটো হৈ গ'ল। ধুনীয়া হৈছে ন জোখৰ। আপোনালোকে যিমানটো জোখত বিচাৰে সিমানটো জোখত ৰাখিব পাৰে। ঠিক তেনেকৈ আৰু এটা দহি বাতি ল'ম আমি। এনেকৈ ওপৰেদি ভৰাই সূতাডাল আমি ইয়াত 3টা গাঁঠি মাৰি ল'ম। অলপ টাইটকৈ মাৰিম যাতে সূতাডাল ওলাই নাহে, অলপ টাইট হয়।
দেখিছে মই 3টা গাঁঠি মাৰি ল'লোঁ। আগত যেনেকৈ মাৰিছিলোঁ ঠিক তেনেকৈ 3টা গাঁঠি মাৰি ল'ম। এনেদৰে ৰাখি তাৰ ওপৰত আমি এতিয়া সূতাখিনি দি ল'ম। সূতাখিনি দেখিছে এইদৰে লৈ লৈছোঁ। আমি দহিখিনি এনেকৈ মিলাই লৈছোঁ। গ্ৰীণ কালাৰ, পিংক কালাৰ এণ্ড গোল্ডেন কালাৰ। পুনৰবাৰ কৈছোঁ আপোনালোকক, দহিটো যিমান পাৰে সিমান টাইট কৰিবলৈ চেষ্টা কৰিব। তাৰ ওপৰত আমি দহিখিনি ৰাখি লৈছোঁ। তাৰপিছত আমি ইয়াত 6টাকৈ গাঁঠি মাৰিম। পুনৰবাৰ কৈছোঁ, আপোনালোকে যিমানটো জোখত ৰাখিব, যিমান টাইট কৰিব বিচাৰে সিমানটা গাঁঠি মাৰিব পাৰে। 5টা 6টা যিমানটো বিচাৰে আৰু এনেকৈ মই 6টা মাৰি লৈছোঁ। তাৰপিছত চুটি যোনডাল সূতা থাকে সেইডাল আমি কাটি ল'ম। তাৰপিছত আমি যোনটো দহি জোখত সূতা লৈছোঁ আৰু দীঘল সূতাখিনি আমি এনেদৰে মুঠা কৰি ল'ম। মুঠা কৰি অলপ গেপ দি পিনি তাৰপিছত বেজীটো তলফালেদি ভৰাই আনি যিটো এটা ৰাউণ্ড বনিব সূতাডালৰ তাৰ মাজত ভৰাই দিম। এনেকৈ আমি ইয়াত 4টা গাঁঠি মাৰি ল'ম। আকৌ কৈছোঁ, তলফালেদি সূতাডাল ভৰাই যিটো ৰাউণ্ড বনিব তাৰ মাজত আমি বেজীটো ভৰাই এনেকৈ টাইটকৈ গাঁঠিটো মাৰি ল'ম। দেখিছে মই কেনেদৰে কৰিছোঁ। যিসকলে নতুনকৈ দহি শিকিব বিচাৰে বা যিসকলে ইচ্ছুক তেওঁলোকে এই পদ্ধতিৰে অতি সহজতে দহি গোঠা শিকিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোক সকলোৱে উপকৃত হ'ব আৰু অতি সোনকালে দহি গোঠা শিকিব পাৰিব। মই যেনেদৰে কৰিছোঁ আপোনালোকে ঠিক তেনেদৰে কৰি যাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ দহি গোঠাত সুবিধা হ'ব। আকৌ কৈছোঁ, আপোনালোকে যিমানটো জোখত বিচাৰে ঠিক সিমানটো জোখতে আপোনালোকে দহিখিনি ৰাখিব পাৰে। দেখিছে মোৰ দহি গোঠা হৈ গ'ল। এইদৰে আপোনালোকে দহি গোঠা শিকিব পাৰে। আপোনালোকে দেখিলে মই কিদৰে দহি গুঠিলোঁ। আপোনালোকেও ইচ্ছা কৰিলে ঠিক তেনেকৈ অতি সহজতে দহি গোঠা শিকিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ লগত নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব। যিসকলে মোৰ আগৰ পৰা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। পুনৰবাৰ লগ পোৱা আশাৰে এতিয়ালৈ